নমস্কাৰ দৰ্শকসকল, মই দীপক কুকিং উইথ দীপক চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি বনাবলৈ গৈ আছোঁ কৰ্দৈ টেঙা চৰবত। তো আহকচোন চাওঁ। তো এয়া কৰ্দৈ টেঙা ছিঙি আছোঁ আৰু এয়া আমি ভালদৰে ধুই কিনে থৈ দিছোঁ ইয়াতে। তাৰপাছত এয়া হ'ল চেনি, লগতে আছে নিমখ, আৰু এতিয়া আমি বনাবলৈ ষ্টাৰ্ট কৰি দিম। তো এইটো মেচিন হাতেৰে এনেকৈ ঘূৰাই দিব লাগে। যদি এই মেচিনটো নাই আপোনালোকে কৰ্দৈ টেঙাটো হাতেৰে চিপি কিনে ৰসটো উলিয়াই ল'ব পাৰে, বা আপোনালোকে মিক্সিত দি কিনেও ৰসটো উলিয়াই ল'ব পাৰে। কৰ্দৈ টেঙা খুবেই ভাল হয়, জণ্ডিছৰ কাৰণেও ভাল হয়। তো সেইকাৰণে মাজে মাজে খাই থাকিব লাগে। তো এইদৰে আমি ৰসখিনি উলিয়াই লৈছোঁ। তাৰপাছত আমি ইয়াতে দিম চেনি সোৱাদ অনুসৰি। তাৰপাছত আমি ইয়াতে দিম ক'লা নিমখ আৰু চামুচখনেৰে ভালদৰে মিহলাই দিম। আৰু এটা গ্লাছ লৈ কিনে আমি ভালদৰে এইটো মিহলাই ল'ম এইদৰে। তো এয়া চাওক, ৰেডি হৈ গৈছে আমাৰ। তো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।